আপোনালোকে জানেনে ইমোজিৰ আৱিষ্কাৰ ক'ত হৈছিল আৰু ইয়াৰ ৰং হালধীয়া কিয় হয়? নমস্কাৰ বন্ধুসকল, মই চামল আৰু এই ভিডিঅ'টোত মই আপোনালোকক ইমোজিৰ বিষয়ে ক'ম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইমোজিৰ আৰম্ভণি জাপানৰ পৰা প্ৰথমে হৈছিল। 1997 চনত জে-ফোন নামৰ কোম্পানী এটাই, যাৰ নাম এতিয়া ছফ্টবেংক, প্ৰথম ইমোজি নিজৰ মোবাইল ফোন স্কাইৱকাৰ DP211 SW ব্যৱহাৰ কৰিছিল। এই ইমোজি ছেটটোত টোটেল 90টা ইমোজি কেৰেক্টাৰ আছিল। ইয়াৰ পিছত 1999 চনত জাপানতে ডকোমো মোবাইল কোম্পানীত কাম কৰি থকা জাপানীজ ডিজাইনাৰ শিগিটাকা কুৰিটা নামৰ ব্যক্তিগৰাকীয়ে 176টা ইমোজি বনায় আৰু এই ইমোজি ছেটটো আজিৰ সময়ত নিউয়ৰ্কৰ মিউজিয়াম অৱ মডাৰ্ণ আৰ্টৰ পাৰ্মানেণ্ট কালেকশ্যনত সংৰক্ষণ কৰি ৰখা হৈছে। জাপানত ইমোজি ৰিলিজ হোৱাৰ পৰাই জনপ্ৰিয়তা পাইছিল আৰু ডকোমো কোম্পানীৰ এই আইডিয়াটো আন কোম্পানীয়েও কপি কৰিবলৈ ধৰিছিল। ইয়াৰ পিছত 2008 চনত জাপানত এপল কোম্পানীয়ে বিক্ৰী কৰা নিজৰ আইফোনত নিজে বনোৱা ইমোজি ব্যৱহাৰ কৰিবলৈ ধৰে। 2006 চনত ইউনিকোড কনচৰ্টিয়াম নামৰ নন প্ৰফিট কৰ্পৰেশ্যনৰ ইউনিকোড প্ৰাইভেট ইউজ কোডছৰ সহায়ত গুগল কোম্পানীয়ে জাপানীজ ইমোজিবোৰ কনভাৰ্ট কৰিবলৈ ধৰে আৰু 2010 চনত ইউনিকোডে ইমোজিক অৱশেষত ষ্টেণ্ডাৰ্ডাইজ কৰে, যাতে গুগল, মাইক্ৰ'ছফ্ট, এপল, টুইটাৰ, ফেচবুকৰ দৰে ডাঙৰ কোম্পানীবিলাকে নিজা নিজা ইমোজি বনাব পাৰে আৰু আন অপাৰেটিং ছিষ্টেমৰ পৰা ইমোজি পঠালেও যাতে কোনো ধৰণৰ টেকনিকেল প্ৰব্লেম নহয়। 2015 চনত অক্সফৰ্ড ডিকশ্যনাৰীত ফেচ উইথ টিয়াৰ্ছ অফ জয় নামৰ ইমোজিটোক ৱৰ্ড অফ দ্য ইয়াৰৰ সন্মান দিয়া হৈছিল। এতিয়া ইমোজিৰ কালাৰ হালধীয়া কিয় হয়? বন্ধুসকল, ইয়াৰ কোনো নিশ্চিত কাৰণ নাই যদিও কিছুমান বিশেষজ্ঞৰ মতে হালধীয়া ৰংটো হেপিনেছৰ চিম্বল আৰু লগতে ই মানুহৰ এটেনশ্যন সোনকালে গ্ৰেপ কৰে, যাৰ কাৰণে ইমোজিবিলাক হালধীয়া কৰা হয়। আন কিছুমান বিশেষজ্ঞৰ মতে বগা বা কলা কালাৰ ব্যৱহাৰ কৰিলে ৰেচিজিমৰ বিতৰ্ক হ'ব পাৰে বুলি হালধীয়া ৰংটো নিৰ্বাচন কৰা হয় বুলি অনুমান কৰা হয়। বন্ধুসকল, কেনেকুৱা পালে এই ভিডিঅ'টো কমেণ্ট ছেকশ্যনত জনাব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।